Hello guys, welcome to my channel. সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে পংকজৰ ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভালে হওক আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে মই আগন্তুক দিনলৈ ভিডিঅ' বনাই আগুৱাই যাব পাৰোঁ। আজি মই এজন ৰেপাৰ ওচৰলৈ আহি আছোঁ। এই ৰেপাৰজন ক'ৰ হয় আৰু কি গান গায় তেখেতৰ পৰিচয় মই দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰিব। এতিয়া তেখেতৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিম। তেখেতৰ প্ৰতিভা বিষয়ে আপোনালোকে গম পাব, ভিডিঅ'টো চাই থাকক। গাইজ, বৰ্তমান এতিয়া মই গোহাই পুতেকৰ ওচৰত পাই গ'লি। আপোনালোকক তেখেতৰ পৰিচয় দি আছোঁ। তেখেতৰ নিজ মুখে ক'ব তেখেতৰ পৰিচয় তোমাৰ এতিয়া পৰিচয়টো দি দিয়াচোন তুমি। নমস্কাৰ, মোৰ নাম শ্ৰী ডিম্পল গোহাঁই। চবেই বহুতেই হয়তো এতিয়া গোহাঁই পুতেক বুলিয়ে জানে আৰু মোৰ ঘৰ ধেমাজি জিলাৰ পুৱাহিকা গাঁৱত। এতিয়া তোমাৰ প্ৰথম যিটো গোহাঁই পুতেক ন, এইটো তুমি সেইটোৱে তোমাৰ টিভিত লাইভ কৈছিলা ন গোহাঁই পুতেকটো? গোহাঁই পুতেক ৰেপাৰ আচলতে মই এইটো টেগ এটাহে দিছিলোঁ গোহাঁই পুতেক ৰেপাৰ বুলি, আৰু ৰেপৰ মেল বুলি এটা কৰিছিলোঁ। এতিয়া ৰেপৰ মেলটো গৈছে ন তোমাৰ? ৰেপৰ মেলটো গৈছিলে, তাৰপিছত লাইভ আহোঁতেহে গাইছিলোঁ গোহাঁই পুতেক ৰেপাৰটো। প্ৰথম তোমাৰ চং প্ৰথম ফাৰ্ষ্ট চংটো কি আছিলে নামটো? এইটো বেলেগ যিটো কৰিছিলোঁ ষ্টুডিঅ'ত সেইটো ৰিলিজ হোৱা নাই বাৰু এতিয়ালৈকে, কিন্তু ছেকেণ্ড যোনটো কৰিছোঁ সেইটো যাত্ৰা বুলি আছিলে। যাত্ৰা ন? যাত্ৰা। তাৰপিছত তোমাৰ প্ৰথম ফাৰ্ষ্ট তোমাৰ যেতিয়া তুমি ৰেপৰ প্ৰতি ধাউতি আছিলে তোমাৰ, তেতিয়া তোমাৰ ঘৰৰ পৰা ছাপৰ্ট কৰিছিলে নে তুমি নিজৰ ইচ্ছামতে তুমি ভাবি কৰিছা? ইচ্ছামতে কৰি আছোঁ, ঘৰৰ পৰা ছাপৰ্টটো নাছিলে প্ৰথমতে ছাপৰ্ট নাথাকেই ন প্ৰথমতে। তাৰপিছত তোমাৰ যেতিয়া তুমি ৰেপৰ প্ৰতি তোমাৰ ধাউতিটো কেতিয়া মনলৈ আহিলে এনেই? ৰেপটো সৰুৰ পৰা শুনিছোঁ ন। তোমাৰ তেতিয়াতো আমি যেতিয়া আছিলোঁ ৰেপ বুলি ক'লে আমি হানি সিঙৰ গানটোৱে জানো ন, সৰু হৈ থাকোঁ। তেতিয়া MTVত হওক 9XMত হওক হানি সিঙৰ গানেই ন। সেই তেতিয়াৰ পৰা শুনি পিছতহে হিপ হপ বস্তুটো কি, ৰেপ বস্তুটো কি যেতিয়া জনা বুজা হ'লোঁ, বস্তুটোৰ প্ৰতি আকৃষ্ট হ'লোঁ, তেতিয়া হানি সিঙৰ ৰেপবোৰে গাই থাকোঁ আৰু হিন্দী। তাৰপিছত নিজেই এতিয়া লিখিব ট্ৰাই কৰিলোঁ যেতিয়া, বহুত হেৰাই গ'ল এনেকৈ ক্লাছ 8-9ত লেখা। তাৰপিছত লিখি আৰম্ভ হৈ লকডাউনতহে সোমাই পৰিলোঁ ৰেপটোত বেছিকৈ। তোমাৰ ৰেপবোৰ ভালেই লাগে বা, কিন্তু এতিয়া তোমাৰ যিটো ৰেপৰ মেলটো তুমি এটা কিমান এনেই সৰুকৈ অলপ গাই দিয়াচোন, ভাল লাগে তোমাৰ সেইটো। নাহে যদি পিছল কৰ লগা মিঠাতেল, কিং চাইনৰ বিট আৰু মোৰ শব্দৰ খেল, সৰ্বসংগে বহি পাতিম ৰেপৰ এমেল, চন্দ্ৰটো মোৰ ফালে কোনো বেঠেল, নাহে যদি পিছল কৰ লগা মিঠাতেল, জিটিখন বকিবলৈ নহওঁ মবেল, চবে যদি যায় হেভেন মই যাম হেল, চন্দ্ৰটো মোৰ ফালে কোনো বেঠেল, নাহে যদি পিছল কৰ লগা মিঠাতেল। মজা লাগিছে, মজা। তাৰপিছত এনেই তোমাৰ এটা ৰেপ চং লিখোঁতে তুমি প্ৰথমতে তুমি মনত ভাবি লোৱা নে ডাইৰেক্ট লিখি যোৱা? যিকোনো কনচেপ্ট এটা ভাবি লওঁ, বস্তুটোতো এটা কনচেপ্ট লাগিব ন ৰেপটো লিখিবলৈ। বোলে মই এতিয়া কিহৰ ওপৰত লিখিম, কেনেকৈ লিখিম, সেইটো বস্তুটো ভাবি লওঁ। তাৰপিছত নাম এটা দি লওঁ, সেইটো কনচেপ্টটোৰ নামটো থাকিব ন, তাৰপিছতহে লিখোঁ কেতিয়াবা ধৰি লোৱা কিছুমান আগৰ লিখি থোৱা। তোমাৰ কেইটা চং আছে টোটেল? মোৰ ইউটিউবত এতিয়া মিনিমাম 17টামান ৰিলিজ হৈছে চাগে। বাকী গোটেইকেইটা ইউটিউবৰ বিটৰ পৰাই নে? নাই প্ৰথম সেইটো বেলেগ এটা কাহিনী। প্ৰথম ইউটিউব বিট প্ৰথম কৰিছিলোঁ, সেইখিনি ষ্ট্ৰাইক লাগি উৰি গ'ল মোৰ। মই ইমান জনা নাছিলোঁ প্ৰথম। ষ্ট্ৰাইক লাগে নেকি? ষ্ট্ৰাইক লাগে ইউটিউবৰ ফ্ৰী বিট ইউজ কৰিলেও ষ্ট্ৰাইকটো লাগে কেতিয়াবা। ইমান মই বুজি নাপাওঁ, টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ বেলেগ ইউটিউবৰ। প্ৰথম বুজি পোৱা নাছিলোঁ, কৰি দিলোঁ সেইভাগে। বহুত ভিডিঅ' পিছত মই ডিলিট কৰি দিবলগীয়া হ'ল ষ্ট্ৰাইক লাগিলে। তাৰপিছত চিনাকি হ'লোগৈ সেই কিং চাইন, যোনে বৰ্তমান মিউজিক প্ৰডিউচ কৰি আছে। সেইজন শিৱসাগৰ তেখেতৰ ইউটিউবত দিয়ে ন? তেওঁ ইউটিউবত দিয়া নহয়, তেওঁৰ লগত আমি দুটাই মিলি এটা কৰি আছোঁ কাম। তেওঁ মিউজিক বনাই ইউটিউব বনাই ফ্ৰী তেখেতৰ কিনি ল'ব পাৰি ন, সেনেকুৱা চিষ্টেম নে? পাৰি, তেওঁৰ চেনেলত আছে নিশ্চয় তেনেকুৱা। কিং সিঙৰ বিটবোৰ তুমি চব কিং সিঙৰ নি তোমাৰ বিটবোৰ? সৰহখিনি এতিয়া যিমান আছে সৰহখিনিয়ে কিং চাইনৰ, বিভূতিভূষণ কলিতা বুলি কয় শিৱসাগৰৰ। বাকী এতিয়া নতুন কাৰোবাৰ লগত কৰিছোঁ। তেতিয়া মই প্ৰথম কৰোঁতে মোক লাহন আছিলে, DJ মালি বুলি এজন আছিলে, তেনেকৈ বহুতৰৰ বিট ল'লোঁ। তাৰপিছত কিং চাইনৰ কৰি আছোঁ, কিং চাইনৰ লগতে সৰহখিনি কৰিলোঁ।
তাৰপিছত এতিয়া সামাজিকো কৰিছোঁ ৰিচেণ্ট এটা বদমাছটো সামাজিক বদমাছটো এডোখৰ গাই দিয়াচোন তোমাৰ বদমাছটো নাখায় ভাত লৰাই দিনে দিনে খিনাই ৰেপটোকে লিখিবলৈ যাকে তাকে শুনাই কৰিছিলে প্ৰেম সিও ঘৰে অনাই বনাই কাৰ লগত সন্দেহ কৰি এৰিছিলে সেইটো তোমাৰ এতিয়া তুমিয়ে অনাই হৈছিলা নেকি নাই প্ৰেমটো কৰি অনাই বনাই ঘূৰিছিলে তোমাৰ নিজৰটো মানে এনেই মানে লিখিছা নে তোমাৰ লগত অলপ ঘটা মানে ঘটিছে অলপ সম্বন্ধ আছে ন তোমাৰ লগত অলপ মানে প্ৰত্যেকটো ৰেপতে মই প্ৰথম নিজৰ ওপৰতে লিখোঁ বাকী তোমাৰ নিজৰ ওপৰতে আছে এতিয়া এনেকুৱা হয় কুলদীপৰ ৰেপ শুনা নহয় কুলদীপৰ এটা লিৰিক্স আছে ধুনীয়া এইটো কিবা আমি সৰু মানুহ সৰু হৈ থাকিম সেইটো ভাল লাগে সেইটো এটা ৰেপত লিৰিক্স এটা আছে ক'লে কথা লাগিলে থাক ক'বলৈকে ভয় নিজলে বুলি লিখিলেও বেলেগলে হয় সেইটো হৈছে নিজলে লিখা বেলেগলৈ হয় মানে যা মানে আজিকালি এইটো এইবোৰ মানে চবৰ লাইফতে মানে অকণমান হ'লেও হৈ থাকে মানে এইটো মানে হৈ থকাবোৰে কাছা ন চবৰ লাইফতে হৈ থাকে ন আৰু মানে মিল হৈ থাকে মানে ৰেপত মানে মই বিশেষকৈ কি লওঁ কিছুমান প্ৰশ্ন মই মুখামুখি হওঁ ন ধৰি লওক তুমি মোক এতিয়া লগ পালা ঘপকৈ কিবা এটা সুধিলা সেই প্ৰশ্নটোৰ উত্তৰটো মই ৰেপত দিব ট্ৰাই কৰোঁ মানে তুমি ভালকৈ যদি শুনা মোৰ ৰেপখিনি বা লিৰিক্সখিনি শুনা তাত মানে বহুত কথাত হয়তো তুমি তাতো নিজক বিচাৰি পাবা মানে এনেকুৱা মানে কিছুমান এতিয়া তুমি এতিয়া ৰেপটো লিখিছা ন তাতে মানে কিছুমান এনেকুৱা শব্দও আছে মানে মানুহৰ মানে কিছুমান মানে নিজেও নাজানা যে ভাল শব্দ নে বেয়া শব্দ কিছুমান আছে ন এতিয়া যিখিনি কিছুমান বেয়া শব্দ যিটো আছে মই বেয়া পোৱা নাই মানে কৈছোঁ জাষ্ট মানে ভৱিষ্যতলৈ মানে মানুহে মানে শুধনি কৰি দিব লাগে মানে ডাউট দিব নালাগে মানে এইটো বেয়া আছে তই বাদ দে তই কি গান গাছ কি সেইটো ক'ব নালাগে মানে ন মানুহে প্ৰথমতে তোমাৰ মানে তোমাক ভুলটো ক'ত হৈছে সেইটো শুধৰাই দিব লাগে তোমাক আগুৱাই যাবলৈ চবে উৎসাহ দিব লাগে ন সেইটো বিচাৰোঁ কাৰণ এতিয়া চবৰ প্ৰতি ধাউত থাকে এতিয়া এজন গায়ক হ'বলৈ চবে নোৱাৰে ন প্ৰতিভা লাগিব প্ৰতিভা আৰু নিজৰ কণ্ঠটো অলপ ভাল হ'ব লাগিব সেয়া তোমাৰ এতিয়া ভগৱানে দিছে বুলিও ক'ব লাগিব হয় নাই চবে নোৱাৰে নহয় তোমাৰ চাই ৰেপ আমি নোৱাৰোঁগৈ এনেকৈ ক'বলৈ এতিয়া তোমাৰ ৰেপটো কিমান দীঘলীয়া এটা এইটো যে তুমি যে গাইছিলা যে আই অসমী সেইটো স্পীডডোখৰ যে সেইটো অকণমান জাষ্ট 3 মান গাই দিয়াচোন সেইডোখৰ মই পাহৰিলা দুবছৰ ৰ'বা মনত পেলাই লওঁ এইডোখৰ ভাল লাগিছিলে মানে বহুত স্পীড গাইছিলা তুমি অসমৰে সন্তান আমি নহয় দুৰ্বল যদিও কথা বতৰা আমাৰ সহজ সৰল ধন্য জন্ম লভি এই সোণৰ অসমত আকৌ যাতে লঘু জনম এনেকৈ আছিলে লিৰিক্সটো মানে লাষ্টৰডোখৰ মনত পোৱাগৈ নাই বহুত স্পীড গাইছিলোঁ আছিলে মানে তোমাৰ প্ৰত্যেকটো গানে মানে মই শুনিছোঁ প্ৰত্যেকটো মানে বিনা মানে কিছুমান অৰ্ডিনেৰী শব্দ মানে অৰ্থ নাই মানে প্ৰত্যেকটোৱে মানে শব্দ এটা অৰ্থ আছে মানে তোমাৰ গানবোৰ সেইবোৰ তোমাৰ সেইটো গান লিখোঁগৈতো বহুত দিন লাগে তোমাৰ এনেই এটা ৰেপ চং লিখোঁগৈ তোমাৰ কিমান দিন লাগে মানে মোৰ মুডটোৰ ওপৰত মানে মোৰ পৰিস্থিতিটোৰ ওপৰত ডিপেণ্ড কৰে হয়তো মানে এনেই অনুমানিক মানে সদায়তো তুমি এতিয়া ৰেপ এটা গালে বোলে তুমি সদায় ৰেপটোৰ লগতে লাগি থাকা কেতিয়াবা টাইম পালে বেলেগ কামো কৰা ন মানে এনেই কেতিয়াবা টাইম যিমান টাইম দিয়া মানে সেইটো সুধিছোঁ ধৰি লওক কেতিয়াবা ধৰি লওক কনচেপ্টটো বহুত দিন ধৰি ভাবি থ'লোঁ দেই মই যুদ্ধ ভাবিলোঁ বোলে এই ৰেপৰ মেইলটোৰ কথা কৈছোঁ মই হয়তো প্ৰথমডোখৰ যোনডোখৰ লিখিছোঁ সেইডোখৰ মই 2 বছৰ আগতে লেখা সেনেকুৱা তাৰপিছত লিখি থৈ দিলোঁ তাৰপিছত সেই কনচেপ্টটো ভাবিলোঁ মনত ৰৈ গ'ল নহয় এখন মই লিখি থৈ দিলোঁ বহীখনত মোৰ তাৰপিছত বোলে এইটো গান কৰোঁ আৰু এতিয়া মিউজিক প্ৰডিউচাৰৰ লগত পাতিলোঁ এনেকৈ ফ্ল'ত এইটো কৰিম তেতিয়া সেই মিউজিকটো মানে লিখি থাকোঁ আৰু তোমাৰ যদি এনেই কমপ্লিট কৰোঁ বুলি কয় বোলে বহুত খৰখেদা হয় বোলে লাগেই বোলে কৰিব খৰখেদা হ'লে গানটো ভাল নহয় ন নহয় মানে কিন্তু মই যদি একেবাৰে ৰিচেণ্ট এটা কাম কৰিছিলোঁ ফুটবল খেল এখনৰ সেইটো তোমাৰ মই 15-20 দিনমানত কমপ্লিট কৰিছিলোঁ লিৰিক্সখিনি 20 দিনমানত বা ভাবি ফুটবল খেলৰ থিম চং এটা কৰিছিলোঁ ৰেপ ধুনীয়া আছিলে সেইটো নট চফাৰে গাইছে মেলোডিখিনি লিখিছিলোঁ মই কম্প'জিশ্যনটো তাৰ আৰু ৰেপখিনি মোৰ মিউজিক চিউজিক তাৰ আছিলে খেল ফুটবল মানে এইটো লেটছ প্লে ফুটবল তোমাৰ ইউটিউব চেনেলটো নাই এইটো চেনেল নাই এইটো লোকৰ কাৰণে দিয়া আছে ন লোকৰ কাৰণে কৰা আছে এইটো তুমি আপলোড দিব নোৱাৰা ন পাৰি দিবলৈ মানে সেইটো পাৰ্মিশ্যনটো মই সোধা নাই ন মই পাৰ্মিশ্যনো আছে ন তুমি গানটো লোকক গাই দিয়া নিচিনা আছে ন তেওঁলোকৰ কাৰণে দিয়া নিচিনা আছে ন বস্তুটো গীত মানে নহয় সেইটো ফেচবুকে আছিলে তেওঁলোকৰ কাৰণে বস্তুটো তাৰপিছত বাকী এইডোখৰ মনত পৰিলে মোৰ আৰু নালাগে কৰিব আজি ধৰ্মত ৰাজনীতি নালাগে কৰিব আজি উজনি নামনি নালাগে কৰিব ভাগ জাতি মাতি ভেটি এনেকৈ আছিলে কিবা কিবি
অসমৰে সন্তান আমি অসমীৰ পৰা স্পীড আছিলে হয় নাই বহুত ইচ্ছা আছিলে মানে গানটো শুনিলে মনত থাকে মানে ইভাগে মানে মনত থাকিব নোৱাৰে লাগিব মানে মনত মানে শুনিবলৈ গানটো মানে বেছি দীঘল লাগে তাৰপিছত এতিয়া তোমাৰ ঘৰত কোন কোন আছে ঘৰত তোমাৰ ককা আইতা মা বাবা ভাইটি আৰু মই অঁ 6জন আছে ন তাৰপিছত তুমি মানে মিউজিকৰ বাদে বেলেগ ঘৰত কি কাম কৰা ঘৰত অঁ চব কামে কৰা নৰনাৰী মানে এনেই এতিয়াতো পকেট মানি বুলি ক'লে এটা বস্তু এটা আছে ন পকেট সেইটো তোমাৰ মানে মা দেউতাকতো সুধিব নোৱাৰি ন ইমান তুমি এনে নিজে মানে উলিওৱা নোলোৱা নেকি ওলাই ৰেপৰ পৰা ওলাই নহয় ৰেপৰ পৰা ওলাই ন তুমি এতিয়া বেলেগত মানে প্ৰগ্ৰেম মাৰিছা না পালে কৰি থাকোঁ কৰিছোঁ অঁ এতিয়া ৰেপটোৱে তুমি ভাল পোৱা নে বেলেগ মানে এলবাম মানে চং কিছুমান ভাল বেলেগ গান মেলোডি অঁ মই মানে আচলতে ৰেপ ৰেপটোতে হিপ হপ সেইটোতে জড়িত হৈ আছোঁ বাকী মই চেষ্টাও কৰা নাই সেইটো মানে মেইন মনটো এখন নোৱাৰোঁ বুলি আৰু যিটো বস্তু মই নোৱাৰোঁ বুলি ভাবোঁ মনটো এখন মই হাতত যিমান মোক কামুৰি থাকিলেও কিবা কৰি থাকিলেও মই নকৰোঁ মানে সেইটো কাম আৰু নোৱাৰোঁ আচলতে মোৰ সুৰীয়া নহয় মাতটো মোৰ বেসুৰা একদম যিটো মাত ওলায় সেইটো কাৰণে মই আৰু যিটো বস্তুটো তেতিয়া ডিছৰেচপেক্ট কৰাই হ'ব ন যদি মই এনেই বনাই দিওঁ চবে কামুৰি যদি বনোৱাই না এতিয়া তোমাৰ এতিয়া ৰেপটো যে অকণমান বিটটো বা হেৰি এনেই কিমান খৰচ যায় ষ্টুডিঅ'ত ৰেকৰ্ড কৰোঁতে এতিয়া মানে অনুমানিক মোৰ মানে কামবোৰতো মোৰ এতিয়া বন্ধুত্ব অলপ অঁ ধৰি লোৱা ষ্টুডিঅ'টো যাৰ আছে তাক কিবা এটা দিওঁ মিউজিকৰো আমি কলবেট গোটেই কৰি আছোঁ ভিডিঅ' মোৰ সি যোনে কৰিছে বিকাশে মোক কৰি থাকে অঁ সিও বন্ধুৱে ধৰি লোৱা সেই তেনেকৈ আৰু কিবা এটা দিয়া মানে বন্ধুত্ব সুলভ মানে বন্ধুত্ব হ'ল মানে চব মানে অঁ তথাপিও মানে খৰচা অলপ আছে তথাপিও আছে খৰচা আছে বহুত আছে আৰু টাইমো বহুত লাগে ন এটা গান লিখোঁতে লিখা মেলা মিউজিক এতিয়া কিছুমানে ৰেপ বুলি ক'লে মানে এটা বেয়া শব্দ মানে বুজায় এতিয়া তোমাৰ বুজি পোৱাসকলে বুজি পায় যিসকলে মানে বুজি নাপায় মানে সেইসকলক কি ক'বা ৰেপ বস্তুটো কি মানে এনেই বস্তুটো হ'ল শব্দটো আমাৰ হয় আমি কিছুমান ৱৰ্ডৰ মানে প্ৰনাউন্সিয়েশ্যনটো ভুল আৰু ৰেপ আৰু ৰেপ ন মানে এনেকুৱা হয় সেই যিটো আমাৰ বেয়া নহয় আচলতে সেইটো এটা শব্দ হয় ন প্ৰনাউন্সিয়েশ্যন ৰেপ বুলি ক'লে মানুহে আমাৰ বেলেগ এটা হেৰিত বুজে কিন্তু সেইটো প্ৰনাউন্সিয়েশ্যন যিটো নুফুটে এতিয়া মোৰ মুখতে ফুটা নাই গম পাইছোঁ ৰেপ আৰু ৰেপ সেইটো সেই বস্তুটো মানে পাৰ্থক্যটো মানুহে বুজি নাপায় কাৰণে কেতিয়াবা সেইটো কয় কিবা কিবি আৰু ৰেপ বুলি ক'লে মানুহে ৰেপ মিউজিক বুলি ক'লে মানুহৰ ধাৰণাটো অকণমান বেলেগ মানে ৱৰ্ড মানে স্পেলিংটো নাচায় মানে বুজি কিছুমানে এইটো মানে এইটো বেয়া শব্দ বুলি আজিকালি প্ৰায়ভাগ মানুহে গম পাইছে ৰেপ বস্তুটো কি এতিয়া ৰেপটো এনেই তোমাৰ অনুমানিক মানে কিমান বয়সৰ পৰা তোমাৰ মানে নৱপ্ৰজন্মই আঁকোৱালি লয় বুলি ভাবা তুমি এনেই আজি এতিয়াতো বহুত সৰু ল'ৰা ছোৱালীও ৰেপ শুনে ৰেপটোতো চবে এতিয়া তোমাৰ বয়স এতিয়া বুঢ়া মানুহে ৰেপটো ভাল নাপায় ন মানে সেইটো এটা জেনেৰেশ্যনতে সীমাবদ্ধ হৈ আছে মানে বস্তুটো এতিয়া তুমি আমি ধৰি লোৱা সমান বয়সৰ ন কথাটো কৈছোঁ এতিয়া আমাৰ জেনেৰেশ্যনতকৈ আমাৰ ওপৰৰ দুই কেইজনমানহে ভাল পায় মানে যোনে মানে সেই ৰেপ মিউজিকটোৰ বিষয়ে জানে তেওঁলোকে ভাল পায় এতিয়া কিন্তু আমাৰ পিছৰ প্ৰজন্মই কিন্তু আঁকোৱালি লৈছে আমাতকৈ সৰু প্ৰজন্ম তোমাৰ এতিয়া তোমাৰ 1 লাখ মানুহে চিনি পোৱা হৈছে এই বছৰটোতে এবছৰ হোৱাই নাই বাৰু তথাপিও নেক্সট বছৰত তোমাৰ 2 লাখ মানুহে চিনি পোৱা হ'লে তুমি এনেকৈ আগবাঢ়ি গৈ থাকিবা ন কি হয় নাজানো কাম কৰিব পাৰোঁ নহয় 1 লাখ মানুহ কম মানুহ নহয় তোমাক চিনি পোৱা হয় নাই এতিয়া আমাৰ ধেমাজি ডিষ্ট্ৰিক্টতে চবে প্ৰায়ভাগ মানে তোমাক চিনি নোপোৱা মানুহ নাই চবেই চিনি পায় চবে মানে যিসকলে মানে এতিয়া মোবাইল চোবাইল যিসকলে আছে মানে সেইসকলে তোমাক প্ৰায়ভাগে চিনি পায় ন তোমাৰ মুখৰ পৰা মোক মানে ইউটিউব চেনেল অলপ মানে কিবা এটা কৈ দিবলৈ কৈ দিয়াচোন চবেই বস্কৰ ইউটিউব চেনেলটো চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে ইমানতে ভিডিঅ' সামৰণি মাৰিছোঁ বা অন্য এটা ভিডিঅ' আপোনালোকক লগ পাম